ছাত্ৰ-ছাত্ৰীসকল, আজি আমি গোলাকাৰ দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অংকনৰ বিষয়ে পঢ়িম। প্ৰথমে আমি অৱতল দাপোনত প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰৰ বিষয়ে পঢ়ো আহা। এতিয়া মই এখন অৱতল দাপোন অংকন কৰি লৈছোঁ। এতিয়া চোৱা, লক্ষ্যবস্তুটা যদি বহুত দূৰত থাকে, ধৰি লোৱা সূৰ্যটোৱে, তো তাৰ পৰা অহা ৰশ্মিবোৰ সমান্তৰাল হ'ব আৰু সেইবোৰে দাপোনখনত আহি খুন্দা খাবহি। খুন্দা খাই আমি প্ৰথম নিয়মটো পাইছিলোঁ যে, সেই নিয়মৰ মতে প্ৰতিফলিত ৰশ্মিবোৰে ফ'কাছত কটাকটি কৰিব, অৰ্থাৎ প্ৰতিবিম্বটো ফ'কাছত গঠন হ'ব। এইখিনিতে মই তোমালোকক এটা কথা কৈ থওঁ, প্ৰতিফলিত ৰশ্মিবোৰে য'ত কটাকটি কৰে বা য'ত কটাকটি কৰিব যেন লাগে, তাতেই প্ৰতিবিম্ব গঠন হয়। তেন্তে অসীমত থকা লক্ষ্যবস্তু এটাৰ বাবে প্ৰতিবিম্ব আমাৰ ক'ত গঠন হ'ব? ফ'কাছত। আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব অতি সংকুচিত। তোমালোকে ইয়াত দেখিছাই সূৰ্যৰ প্ৰতিবিম্বটো অতি সংকুচিতভাৱে দাপোনৰ আগফালে গঠন হৈছে। আৰু প্ৰতিবিম্বটোৰ প্ৰকৃতি হ'ব সৎ, অৰ্থাৎ ই দাপোনৰ আগফালে গঠন হৈছে। মই তোমালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁৱেই যে দাপোনৰ ক্ষেত্ৰত আগফালে গঠন হোৱা প্ৰতিবিম্ববোৰক সৎ প্ৰতিবিম্ব বুলি কয়। ইয়াৰ উপৰিও প্ৰতিবিম্বটো হ'ব ওলোটা, কাৰণ চোৱা, সূৰ্যৰ পৰা যিটো ওপৰৰ পৰা ৰশ্মি আহিছে সেইডাল গৈছে তলৰ ফালে, আৰু তলৰ পৰা যিডাল ৰশ্মি গৈছে সেইডাল গৈছে ওপৰৰ ফালে, অৰ্থাৎ প্ৰতিবিম্বটো ওলোটাকৈ গঠন হ'ব। তোমালোকে এই ৰশ্মি চিত্ৰটোৰ সৈতে কথাখিনিও লিখি লোৱা। এইবাৰ লক্ষ্যবস্তুটো যদি আমি চিৰ বাহিৰত থওঁ, অৰ্থাৎ চিৰ পৰা কিছু আঁতৰত যদি ৰাখোঁ, তেন্তে ৰশ্মি চিত্ৰ কেনেকুৱা হ'ব চাওঁ আহা। এতিয়া চোৱা, লক্ষ্যবস্তুৰ শীৰ্ষবিন্দুৰ পৰা এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ গৈছে। ই দাপোনত প্ৰতিফলিত হৈ কোনফালে পাৰ হ'ব? এফৰ মাজেদি পাৰ হ'ব। এইটো প্ৰথম নিয়মটো আছিলে। এইবাৰ আমি তৃতীয় নিয়মটো ব্যৱহাৰ কৰি চাওঁ আহা। তাত কি আছিলে? ভাঁজকেন্দ্ৰৰ মাজেৰে অহা ৰশ্মিবোৰ পুনৰ ভাঁজকেন্দ্ৰৰ মাজেৰে উভতি যায়। তেন্তে ইয়াত চোৱা, চিৰ মাজেৰে যিডাল আহিছে সেইডাল দাপোনত খুন্দা খাই পুনৰ চিৰ ফালেদিয়ে উভতি গৈছে। এতিয়া চোৱা, লক্ষ্যবস্তুৰ শীৰ্ষবিন্দুৰ পৰা যি দুডাল ৰশ্মি আহিছিলে সেই দুডাল ৰশ্মিয়ে ক'ত কটাকটি কৰিছে? চি আৰু এফৰ মাজত। গতিকে প্ৰতিবিম্বটো চি আৰু অৰ্থাৎ ভাঁজকেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত গঠন হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰতকৈ সৰু হ'ব, অৰ্থাৎ ই সংকুচিত হ'ব। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ, কাৰণ ই দাপোনৰ আগফালে গঠন হৈছে, আৰু ই হ'ব ওলোটা। ইয়াত তোমালোকে দেখিছাই প্ৰতিবিম্বটো ওলোটাকৈ গঠন হৈছে। শীৰ্ষবিন্দুৰ পৰা অহা ৰশ্মি দুডাল য'ত কটাকটি কৰিছে তাতেই প্ৰতিবিম্বৰ শীৰ্ষবিন্দু হ'ব, অৰ্থাৎ ই ওলোটাকৈ গঠন হ'ব। তোমালোকে এই ৰশ্মি চিত্ৰটো অংকন কৰি লোৱা, লগতে কথাখিনিও লিখি লোৱা। এই প্ৰতিবিম্ব গঠন আমি ৰশ্মি চিত্ৰ অংকনৰ প্ৰথম নিয়ম আৰু দ্বিতীয় নিয়ম ব্যৱহাৰ কৰিও দেখুৱাব পাৰোঁ। তোমালোকে যদি নিয়মসমূহ ভালদৰে নাজানা, তেন্তে মোৰ আগৰ ভিডিঅ'টোত চাব পাৰা। এয়া হৈছে প্ৰথম নিয়মটো, আৰু এইবাৰ দ্বিতীয় নিয়মটো যদি ব্যৱহাৰ কৰোঁ, চোৱা, একে ঠাইতে প্ৰতিবিম্ব গঠন হৈছে। এইবাৰ লক্ষ্যবস্তুটো যদি মই অলপ আগলৈ লৈ আনোঁ, যদি চিত ৰাখোঁ, মানে ভাঁজকেন্দ্ৰত, তেন্তে প্ৰতিবিম্বটো ক'ত গঠন হ'ব চাওঁ আহা। এতিয়া মই ৰশ্মি চিত্ৰ অংকনৰ প্ৰথম নিয়মটো ব্যৱহাৰ কৰিম, যিটো আছিলে সমান্তৰালকৈ যোৱা ৰশ্মিবোৰ, মানে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিবোৰ ফ'কাছৰ মাজেৰে পাৰ হৈ যায়। আৰু দ্বিতীয় নিয়মটো আমি ব্যৱহাৰ কৰিম, সেইটো আছিলে ফ'কাছৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিবোৰ প্ৰতিফলিত হৈ মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যায়। এতিয়া শীৰ্ষবিন্দুৰ পৰা অহা ৰশ্মি দুডাল দাপোনত প্ৰতিফলিত হৈ ক'ত কটাকটি কৰিছে? চিৰ পোনে পোনে বা চিৰ তলত। গতিকে প্ৰতিবিম্ব চিত গঠন হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হ'ব। তোমালোকে ইয়াত দেখিছাই দুয়োটাৰে আকাৰ সমান। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ, কাৰণ ই দাপোনৰ আগফালে গঠন হৈছে আৰু ওলোটা। তোমালোকে এই কথাখিনি লিখি লোৱা আৰু ৰশ্মি চিত্ৰটো অংকন কৰি লোৱা। ৰশ্মি চিত্ৰ অংকনৰ প্ৰথম আৰু চতুৰ্থ নিয়মটো ব্যৱহাৰ কৰিও প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ আঁকিব পাৰা। তোমালোকে চেষ্টা কৰিবা। এইবাৰ লক্ষ্যবস্তুটো যদি আমি চি আৰু এফৰ মাজত ৰাখোঁ, তেন্তে প্ৰতিবিম্ব ক'ত গঠন হ'ব চাওঁ আহা। ইয়াতো যদি মই ৰশ্মি চিত্ৰ অংকনৰ প্ৰথম নিয়মটো ব্যৱহাৰ কৰোঁ, তেন্তে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ ফ'কাছৰ মাজেৰে পাৰ হৈ যাব। এইবাৰ তৃতীয় নিয়মটো যদি ব্যৱহাৰ কৰোঁ, অৰ্থাৎ ভাঁজকেন্দ্ৰৰ দিশৰ ফালৰ পৰা অহা ৰশ্মিবোৰ দাপোনত প্ৰতিফলিত হৈ পুনৰ ভাঁজকেন্দ্ৰৰ ফালে যাব।
এতিয়া যদি চাওঁ প্ৰতিফলিত ৰশ্মি দুডাল ক'ত লগ লাগিছে, তেন্তে ৰশ্মি দুডাল বঢ়াই দিলত এই বিন্দুটোত লগ লাগিছে চোৱা। গতিকে প্ৰতিবিম্ব ইয়াতেই গঠন হ'ব। অৰ্থাৎ প্ৰতিবিম্বৰ স্থান হ'ব চিৰ পৰা আঁতৰত আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব বিবৰ্ধিত, অৰ্থাৎ ই লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব। আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব সৎ, কাৰণ ই দাপোনৰ আগফালে গঠন হৈছে আৰু ই হ'ব ওলোটা। তোমালোকে দেখিছাই ইয়াত প্ৰতিবিম্বটো ওলোটাকৈ গঠন হৈছে। তোমালোকে এই কথাখিনি লিখি লোৱা আৰু ৰশ্মি চিত্ৰটো অংকন কৰি লোৱা। এইবাৰ লক্ষ্যবস্তুৰ স্থান যদি মুখ্য ফ'কাছ এফতে হয়, তেন্তে তাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব চাওঁ আহা। এতিয়া যদি মই ৰশ্মি চিত্ৰ অংকনৰ প্ৰথম নিয়মটো ব্যৱহাৰ কৰোঁ, তেন্তে সমান্তৰালকৈ যোৱা ৰশ্মিডাল প্ৰতিফলিত হৈ এফৰ মাজেৰে যাব। আৰু তৃতীয় নিয়মটো যদি ব্যৱহাৰ কৰোঁ, তেন্তে ভাঁজকেন্দ্ৰৰ দিশেৰে অহা ৰশ্মিবোৰ দাপোনত প্ৰতিফলিত হৈ পুনৰ ভাঁজকেন্দ্ৰৰ ফালে গুচি যাব। এতিয়া চোৱা, এই দুয়োডাল ৰেখা সমান্তৰালভাৱে গৈছে, গতিকে ৰেখা দুডাল কটাকটি কৰাৰ কোনো সম্ভাৱনাই নাই। আৰু যদি ৰশ্মি দুডালে কটাকটি কৰেও, তেন্তে সেয়া হ'ব অসীমত গৈ, গতিকে প্ৰতিবিম্বৰ স্থান হ'ব অসীমত আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব অতি বিবৰ্ধিত। প্ৰতিবিম্বটো হ'ব সৎ, কাৰণ ই দাপোনৰ আগফালে গঠন হ'ব আৰু ই ওলোটা হ'ব। তোমালোকে এই ৰশ্মি চিত্ৰটো অংকন কৰি লোৱা আৰু কথাখিনিও লিখি লোৱা। এইবাৰ আমি একেবাৰে শেষৰ ৰশ্মি চিত্ৰটোৰ বিষয়ে পঢ়িম, য'ত লক্ষ্যবস্তুৰ স্থান হ'ব এফ আৰু পিৰ মাজত, অৰ্থাৎ মুখ্য ফ'কাছ আৰু মেৰুৰ মাজত। এতিয়া আমি ৰশ্মি চিত্ৰ অংকনৰ প্ৰথম নিয়মটো ইয়াত ব্যৱহাৰ কৰিব নোৱাৰোঁ, কাৰণ চোৱা, যিডাল ৰশ্মি সমান্তৰালকৈ গৈছে সেইডাল উভতি আহি ফ'কাছৰ ফালে যদি আহে, তেন্তে লক্ষ্যবস্তুটোতে খুন্দা মাৰিব। গতিকে এইটো নিয়ম আমি ইয়াত ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইয়াত আমি ৰশ্মি চিত্ৰ অংকনৰ তৃতীয় আৰু চতুৰ্থ নিয়মটো ব্যৱহাৰ কৰি চাওঁচোন। তৃতীয় নিয়মটোৰ মতে কি আছিলে যে ভাঁজকেন্দ্ৰৰ দিশৰ ফালৰ পৰা অহা ৰশ্মিবোৰ দাপোনত খুন্দা খাই পুনৰ ভাঁজকেন্দ্ৰৰ ফালে গুচি যায়। এইবাৰ যদি আমি চতুৰ্থ নিয়মটো ব্যৱহাৰ কৰোঁ, অৰ্থাৎ মেৰুৰ দিশত হেলনীয়াকৈ অহা ৰশ্মিবোৰ দাপোনত খুন্দা খাই সমানভাৱেই হেলনীয়া হৈ আঁতৰি যায়। এতিয়া চোৱা, এই প্ৰতিফলিত ৰশ্মি দুডাল দাপোনৰ সন্মুখত কটাকটি কৰাৰ কোনো সম্ভাৱনাই নাই, গতিকে দাপোনৰ আগফালে প্ৰতিবিম্ব গঠন নহয়। কিন্তু এই ৰশ্মি দুডাল যদি মই দাপোনৰ পাছফালে বহাই দিওঁ, তেনেহ'লে ইহঁত এই বিন্দুটোত কটাকটি কৰিব। গতিকে প্ৰতিবিম্বটো ইয়াতেই গঠন হ'ব, অৰ্থাৎ দাপোনৰ পাছফালে গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ হ'ব বিবৰ্ধিত। তোমালোকে ইয়াত দেখিছাই যে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ আকাৰত ডাঙৰ আৰু প্ৰতিবিম্বটো হ'ব অসৎ প্ৰতিবিম্ব, কিয়নো ই দাপোনৰ পাছফালে গঠন হৈছে। মই তোমালোকক আগতেই কৈছিলোঁ যে দাপোনৰ পাছফালে গঠন হোৱা প্ৰতিবিম্ববোৰ অসৎ প্ৰতিবিম্ব আৰু এই প্ৰতিবিম্বটো হ'ব থিয়। আগতে আমি যিমান প্ৰতিবিম্ব পাইছিলোঁ সকলোবোৰ ওলোটা আছিলে। কেৱল লক্ষ্যবস্তু এফ আৰু পিৰ মাজত ৰাখিলেহে আমি থিয়কৈ প্ৰতিবিম্ব পাওঁ। তোমালোকে ৰশ্মি চিত্ৰটোৰ সৈতে কথাখিনি লিখি লোৱা। তোমালোকে গোটেই কথাখিনি এনেদৰে এখন তালিকা বনাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আগৰ ভিডিঅ'টোত এটা প্ৰশ্ন সুধিছিলোঁ আৰু প্ৰশ্নটোৰ উত্তৰ হ'ব 10 চেণ্টিমিটাৰ। যদি তোমালোকে নাই কৰা তেন্তে এইটো পাতি লোৱা। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।